So hey dosto hey dosto, welcome back to my YouTube channel Hridash Vlog. So dosto azir video to olopman dangerous hoboloi goise karon ei ji banpani tu gol he banpani dosto manuhor bahut khoti hoise amnalga jane tothapio amar ei amar pora pray 3-4 kilometer man nilogot এখন ঠাই আছে পুন্নি বুলি কয় তাত dosto কি ডেঞ্জাৰ লেভেলত ৰাস্তা ভাঙিছে বানপানী বহুত ক্ষতি হৈছে মই যাব লাগিছিল বানপানীৰ সময়তে কিন্তু যাব নোৱাৰিলো তাত বহুত দোস্ত পানী ধাৰ আছে আৰু বহুত আছিল কাৰণে মই যাব নোৱাৰিলো সো দোস্ত এতিয়া তাৰে পৰিবেশ কেনেকুৱা আৰু কি বানপানীয়ে ক্ষতি কৰিছে দেখুৱাবলৈ মই আপোনালোকক আজি তালৈ লৈ যাম সো দোস্ত বলক আমি ভিডিঅটো আৰম্ভ কৰো আৰু দোস্ত মই আজি কিহত যাম জানেনে Yes, Radhika. Aji Radhika loi jam. Let's go. তাত যাব পৰা অৱস্থাই নাই কাৰণ তাত গোটেই ৰাস্তাটো বলে ভাঙি গৈছে সো দোস্ত তাত গৈ কেনেকুৱা কি গম পাম বলকচোন তো আজি তামাম ৰদ তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো এই বানপানীয়ে গোটেই সকলো হেক কৰি পেলালে এই ইনশাআল্লাহ বানপানীয়ে গোটেই অসমে চেছ কৰি পেলালে এতিয়া দোস্ত পুন্নি থমালো আৰু ইয়া অৱস্থা চক কি লেভেলত ৰাস্তা খান্দি লৈ গৈছে এয়াতো একোই নহয় দোস্ত আগত আৰু জি দোস্ত এইবিলাক একোই দেখা নাই আগত বহুত ডেঞ্জাৰ এটা জায়গা আছে সো দোস্ত বলকচোন এই ঠাইখিনিত দোস্ত বলে পানী এক গল হৈছিল আৰু ইয়াৰো ৰাস্তাৰ অৱস্থা চক আকচিঙা লৈ গৈছি মাজৰ চিঙা দেখছিনা বাপৰে এয়া মেইন ৰাস্তাৰ অৱস্থা চাওক মাথা নষ্ট কৰি দিব চকচোন এই এটা মেইন ৰাস্তাৰ অৱস্থা সো দোস্ত এতিয়া আহাইত আহিলো আৰু সেই ঠাইটো এনেকুৱা ডেঞ্জাৰাছ ঠাই ন মই আপোনালোকক দোস্ত দেখুৱাই তো এয়া চাওক কি লেভেলত এইটো দোস্ত মই দেখুৱাই আছো ৰ'ব আপোনালোকক গোটেই ডিটেইলছ এয়া চাওক এখনিৰ পৰা এই তাকালগিন দেখছি না পুৰা কুৰ বনাই দিছে এইডাল গছ যি দেখিছে দোস্ত এই গছডাল তাৰ আছে তাৰে গছ ইয়াত আছে ইয়াৰে গছ দোস্ত দেখিছেনে তাতেও সৰুডাল গছ তাকে তালৈকে লৈ গৈছে দোস্ত বানপানীয়ে লৈ গৈছে আৰু ৰাস্তাটোৰ অৱস্থা চকচোন এতিয়া দোস্ত বৰ্তমান হাকৰ ব্যৱস্থা কৰি আছে যিহেতু মানুহ অহা যোৱা কৰে সেইবাবে অসুবিধা হয় ইয়াতে এখন হাকো বনাই আছে দোস্ত চক কি লেভেলত বানপানী এই ৰাস্তাটো গোটেই খহাই লৈ গৈছে মই সেইবাবে যাই কিনে আপোনালোকক দেখাবা চেষ্টা কৰি তো ইয়াতে এজন খুৰা আছে খুৰা পৰা এই বানপানীৰ বিষয়ে সবিশেষ জানি লওক এয়া খুৰা আছে খুৰা পানীটো আহিল আমাৰ 17 তাৰিখ 17 তাৰিখ আহি 17 তাৰিখে পানীটোৰ আহাৰ 2 ঘণ্টা পিছতে এইটো ছিঙি গ'ল ছিঙি যে এইটো মেইন পথ চামতা হৈ চামতাৰ পৰা এইটো মেইন পথ একটো টিহু চক নেশ্যনেল হাইৱে ইয়াত মোটামুটি গছ আছিল 5 জোপা মান ডাঙৰ গছ আছিল পথাৰৰ মাজত পেলাই দিছি আৰু এতিয়া বৰ্তমান আমাৰ যাতায়াত পথটো বন্ধই হৈ আছে আন সিফালৰ মানুহখিনি ইফালে আনে কলেজৰ ল'ৰা ছোৱালী মথাউৰিদি ঘূৰি যাব লগা হৈছে বহুত দূৰত গতিকে চৰকাৰে কি কৰে কি নকৰে এইটো আমি অলপ চাই চিন্তি আছোঁ এই পানীটো কেইদিনমান আছিল পানীটো আছে এসপ্তাহ পিছত তাৰমানে অলপকৈ কমি যাই আছে এটাও দোস্ত ভালদৰে শুকোৱা নাই মই আপোনালোকক দেখুৱাই আছো পানী আহিবৰ এটা ভৰি আছে ইয়াৰ ব্যৱস্থা বিস্কানৰ ব্যৱস্থাটো কি কৰে ইয়াত মানুহৰ গোটেই ৰাস্তাটো ভাঙি থাকিব নোৱাৰা হৈ গৈছে মানুহৰ কলসমূহ বন্ধ হৈ গৈছে দোস্ত এই খুৰাজনক চাওক ছাগলী পোৱালি এনেকৈ লৈছে হাতত দোস্ত দেখছি না এই পানীৰ মাজে মাজে ছাগলী পোৱালি লৈছে দোস্ত এইডাল জল জীৱনৰ পাইপ কি দেখছি না ওলাই গেছি জল জীৱনৰ পাইপিংকে বাপৰে কি মাথা নষ্ট হৈ যাব যেতিয়া বানপানী আছিল মই তেতিয়া আহিব নোৱাৰিলো কাৰণ ইয়াত সৰু চলি এলাও নাছিল আৰু বহুত পানী আছিল আৰু আমাৰ তাৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ মান হ'ব
আমাৰ সেই বুলি বুলিতো 3-4 কিলোমিটাৰমান দোস্ত আহিবা নদী যিহেতু বানপানী মানে চাইকেল টাইকেল বা বাইক চাইকো আনিবা নদী সেইবাবে মই এতিয়া দোস্ত এতিয়াও ভালদৰে পানী শুকুৱাই নাই গোটেই অসম ধ্বংস কৰি দিলে বানপানী থৈ চালা দোস্ত এইবাৰ মানে বহুতে খেতি কৰিবও নোৱাৰে কাৰণ কইঠা চইঠা মানে চব উতে লৈ গৈছে আৰু ধৰি লওক মানে এসপ্তাহ পানীৰ তলতে কইঠা থাকে তাতে আৰু ক'ত ভালে কৈ কাৰণে দোস্ত বেয়া হৈ গৈছে বা কি বা হয় এইবাৰ মানে দোস্ত সেইভাগে যাবলৈ চেষ্টা কৰিম অকণমান এক বাপৰে কিমান দ হৈ আছে দোস্ত আমাৰ সেইভাগে অকণমান হ'লেও পানী কমিছে কিন্তু ইয়াত পানী কমাই দোস্ত এইবিলাক চক মানে ৰাস্তাৰ মানে শিলবিলাক ইয়াত থৈ দিছে বানপানীয়ে এই পানীৰ তলত মানে আকাশো পানী তাৰে তলত আৰু শিল আছে বাপৰে বিন্ধে গোটাই আইয়া মানে ৰাস্তাৰ শিলবিলাক ইয়ালৈ লৈ দোস্ত অৱস্থা চাওক আকাশো পানী এতিয়াও আমাৰ তাত বাৰু মানে আকৌ ৰাস্তা ভাঙা নাই তথাপিও পানী উঠি দোস্ত মানে আমাৰ তাতো মানে মানুহৰ ক্ষতি হৈছে দোস্ত কিন্তু ইয়াত হোৱা নাই দোস্ত ইয়াত যিমান ক্ষতি হৈছে এই বম ৰাস্তা এটা ভাঙি ফেলছে বাপ্পাও এয়া দোস্ত চাওক মানে এইটো হ'ল মেইন ৰাস্তা এই বাপৰে এই কিমান জাগা সহায় লৈ গৈছে বাপৰে মাজতে দোস্ত এখনি আছে ইবাগে ভাঙছে সিবাগে ভাঙছে মাজতে এখনি আছে সো দোস্ত কিমান মানে ভয়ানক পানী এই বানপানীটো এইবাৰৰ দৰে চাগৈ বানপানী হোৱাই নাছিল কিমান ডাঙৰ বানপানী এইভাগে চব কিমান কেনেকুৱা কি পৰিস্থিতি হৈ গৈছে এইটো হ'ল কানাই খুন্দা নদী আৰু মানে এইভাগে হ'ল পথাৰখন এই তাৰে ৰাস্তাটোতো মই আপোনালোকক দোস্ত দেখুৱালোৱে মানে কি বম মানে কিমান জাগা ভাঙি পেলাইছে আৰু এইটো হ'ল মানে মই বৰ্তমান য'ত যাই আছোঁ এইটো হ'ল মথাউৰিটোৰ ওপৰেদি মানে দোস্ত পানী বাগৰিছে এখনি পানী পৰি মথাউৰিটোৰ ওপৰত আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সদায় মৰম দি থাকিব যাতে মই সদায় আগুৱাই দি থাকিব আৰু আশীৰ্বাদ কৰিব যাতে মই সদায় আপোনালোকৰ আগত ভাল ভিডিঅ' দি থাকিব আৰু দোস্ত মই এই ভিডিঅ'টোত আপোনালোকক এই দেখিলোঁ যে মানে মানুহৰ এই বানপানীৰ ফলত কিমান মানে ক্ষতি হৈছে তাতো মই আপোনালোকক দেখিলোঁৱে দোস্ত মানে আৰু এইবাৰ এটা মানে দুখজনক কথা কি জানে ন মানে যিবিলাক ডাঙৰ মানে ফিচাৰী আছিল মানে ফিচাৰী উপাৰ্জনেৰে ধৰি লওক তেওঁলোকে ভাত দুমুঠি খাই আছে সেইবিলাকতো মাছবিলাক এইবাৰ ওলাই গৈছে দোস্ত কেনেকুৱা পৰিস্থিতি হ'ব লগা হৈছে মানুহে কিমান হাজাৰ লাখ টকাৰ মাছ ওলাই গৈছে বেয়া লাগিছে দিয়কচোন আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।